ইয়াৰ দক্ষিণপাট সত্ৰৰ মই উপস্থিত হৈছোঁ। আজি ভাগিন অভিজ্ঞানৰ অন্নপ্ৰাশন অনুষ্ঠান, ৰাইজ কেৰেমণি অনুষ্ঠানটো ইয়াতে আৰম্ভণি কৰিব আহিছোঁ। চাই থাকক, ভিডিঅ'টো শেষ নোহোৱা পৰ্যন্ত চাই লওক। এয়া আৰম্ভ কৰিলোঁ ভিডিঅ'। চেণ্ডেল পিন্ধাই লোৱা এইফালে আহা তোমালোক ফটো মৰাকেইজনী ধুনীয়াকৈ উঠাবা একদম এজনীয়ে ভিডিঅ' উঠোৱা ফটো এজনীয়ে ফটো মাৰা ইউটিউবত ধুনীয়াকৈ মাৰা ভিডিঅ' উঠোৱা অকণমান সহায় কৰি দিয়া আমাৰ গাঁৱৰ জিলা লোৱা আমাৰ ল'ৰা ভাল নাজানে ল'ব অকাই পকাই থাকিব চাইছেও দেখিছে নাই মানুহ পাইছে আগধৰি পায়স অকণমান এই আঙুলি দেখি চামুচ নহয় নহয় এই 3 চেলেক দি দিয়া পায়স আঙুলিটোৱে দিয়া অকণমান এটাই কিবা খানা অকণ অকণ খানাই পেলাই তাৰ মুখত লগাই হাতে লোৱা
ককা কাছে ককা কাছে আপোনালোকে দিয়ক চবে খোৱালে বহুত দি যাব ভিডিঅ' কৰি থৈছা নি মই আকৌ ভিডিঅ' কৰি থৈছা বুলিহে কৈ আছো হ'ব মাহী হ'ব জীয়া মানুহটো মোক কলিজা মানুহটো মোক গোসাঁই মানুহ মই আছো নহয় চৰ্দাৰটো দেই আছো বহি থাকা অৰ্পিতা ইফালে অকণমান চাই দিবা হ'ব নিয়ম এটা কৰিলে হ'ব এনেই খুৱাব নালাগে খুৱাব নালাগে এই মাকৰ হাতত দিয়ে ভাল কি নাজানে নহয় এই নবহাৰত দিব লাগিব নবহাৰত দিব লাগিব এই আজি মোৰ ভাগিন অভিজ্ঞানৰ আজি অন্নপ্ৰাশন ৰাইজ কেয়াৰমণি আছিলে, সেইটো কাৰণে এয়া দক্ষিণপাট সত্ৰত আজি উপস্থিত হৈ দক্ষিণপাট সত্ৰতে এই অন্নপ্ৰাশন অনুষ্ঠানটি ইয়াতে সমাপ্ত কৰিলোঁ। এয়া ঘৰলৈ যাবলৈ ওলাইছোঁ। ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। আৰু লগতে কওঁ যে যিসকলে এতিয়াও দক্ষিণপাট সত্ৰ দেখা নাই সেইসকলে দক্ষিণপাট সত্ৰ চাবলৈ আহক। ইয়াতে বহুতো পৌৰাণিক
পুৰণি বহুতো বস্তু দেখিবলৈ হ'ব ইয়াত। সেয়াই চাই লওক কিমান মনোমোহা ইয়াৰ দক্ষিণপাট সত্ৰৰ পৰিৱেশটো সঁচাই বহুত চাবলগীয়া। চাওকচোন, চাওক পৰিৱেশটো এবাৰ, সঁচাই খুব ভাল লাগিল আজিৰ দিনটো। অভিজ্ঞানৰ অন্নপ্ৰাশন উপলক্ষে দিনটো ইয়াতে কটালোঁ, বহুত ভাল লাগিল। ধন্যবাদ।